আদা আৰু নেমু চাহ বনাবৰ কাৰণে এইখিনি আদা লৈ ল'ব আৰু এনেকৈ খুন্দি ল'ব। এয়া মই আদাটো খুন্দি ল'লোঁ। এতিয়া আমি চচপেনটোত পানী গৰম কৰিম। তেন্তে 1 কাপ পানী গৰম কৰিব আৰু অথনি খুন্দা আদাখিনি ইয়াত ঢালি দিব। আদা ঢলাৰ পিছত আমি পেনটো কভাৰ কৰি দিম আৰু ল' ফ্লেমত তেতিয়ালৈকে বইল কৰিব যেতিয়ালৈকে ইয়াৰ পানীৰ কোৱান্টিটিটো অকণমান কম হৈ নাযায়। এয়া চাওক আমাৰ পানীৰ কোৱান্টিটিটো অকণমান কমি আহিছে। এতিয়া আমি গেছটো অফ কৰি এইখিনি চাকি ল'ম। যদি আপোনালোকে ডায়েটত চায় তেন্তে এইটো চাহ আপোনালোকৰ কাৰণে বহুত ইউজফুল হ'ব, কাৰণ এইটো চাহ যদি খায় আপোনালোকৰ ৱেটটো অকণমান কম হৈ যাব। এতিয়া আমি 1 টেবুল স্পুন অফ লেমন জুচ ঢালি দিম। তাৰপিছত 1 টেবুল স্পুন অফ হানি ঢালি দিব আৰু চামুচে এনেকৈ ভালকৈ মিক্স কৰি দিব যাতে গোটেইখিনি বস্তু ভালকৈ মিক্স হৈ যায়। এইটো আমাৰ আদা আৰু নেমু চাহটো ৰেডি হৈ গ'ল। আপোনালোকে খালী পেটতো খাব পাৰে, নহ'লে ব্ৰেকফাষ্ট কৰাৰ পিছতো খাব পাৰিব।